চাহৰ কাপত যাৰ কথাৰ ৰস আটাইতকৈ ওপৰত, সুৰবৰ সকলোকে আপোন কৰি লোৱা, তেওঁৱেই আমাৰ মৰমৰ ৰুবুল দা। দুখৰ মেঘবোৰ ফালি হাঁহি এটি বিয়পাই, ৰুবুল দা থাকিলে কোনো কথাৰ চিন্তা নাই। সহজ সৰল মনটো কথাবোৰত অমিয়া, বিপদৰ সময়ত তেওঁ সদায় আগৰণুৱা। সময় বাগৰে সলনি হয় কত সতীৰ্থ, কিন্তু ৰুবুল দাৰ মৰমবোৰ অবিনশ্বৰ, অবিৰ্থ। হৃদয়ৰে কোণত থকা শ্ৰদ্ধা আৰু মৰমেৰে দিলো এই উপহাৰ কবিতাৰ সুৰেৰে।